ফ্ৰেণ্ডছ, আছামিজ কিচেন এণ্ড ব্লগ চলি স্বাগতম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভাল আছে আৰু মই ঠিকে আছোঁ। আজি হ'ল ঈদৰ দিন আৰু মোৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক জনাইছোঁ আৰু সকলোৰে দিনটো ভাল হওক, চবৰে ভাল হওক। আৰু সোনকালে উঠিছিলোঁ, উঠি কেনে এবাৰ উঠিলোঁ, কাম চাম কৰিলোঁ মাৰ লগত। পিছত মানে ৰেডি নহওঁ মা কৈ আছোঁ গা চা ধুও আৰু ৰেডি হওক। আৰু ঘৰৰ পিনে কাপোৰ মানে ৰেগুলাৰ য'ত পিন্ধি আহোঁ কেমেৰাৰ আগত সেয়ে পিন্ধি আহিছোঁ আৰু চিম্পলকৈ। তো কাপোৰ চাপোৰ লোৱা নাই, এইটো ঈদত মানে যোৱা ঈদত লৈছোঁ কাপোৰবিলাক। এনেই টোপনি মাৰি আছে মোৰ গডৰেজত, সেইকাৰণে ল'বই মন নগ'ল। ধুই কেনে ৰেডি চেডি হ'লোঁ আৰু ভাল লাগিল। ভাবিলোঁ কেমেৰাৰ আগত আহোঁ, কিছুমান যি বস্তু অলপ আপোনালোকক দেখাই যি বনাইছোঁ মই। আশা কৰিছোঁ আপোনালোকক ভাল লাগিব ভিডিঅ'টো, চাই থাকিব। ঈদৰ বাবে যি বনাইছিলোঁ আগৰ ব্লগত মই দেখুৱাই দিছিলোঁ। ৰাতিপুৱা বনোৱা হৈছে চেৱাই, এয়া কাজু বাদাম কিচমিচ দি কেনে দিছিলোঁ আৰু ইয়াতে ছাৰ্ভ কৰি লৈছোঁ নিমকি। আৰু কেক বনোৱা হৈছিলে, এইখিনি পিচকৈ কাটি লৈছোঁ মই। আৰু ইয়াতে কণী পিঠা আছে, এইখিনিও মই ছাৰ্ভ কৰি লৈছোঁ। চবেই একেলগে আমি খাই ল'ম ৰাতিপুৱা উঠি কেনে, সেইকাৰণে ছাৰ্ভ কৰি লৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। আজি চন্দ্ৰবা ক'ত আহিছে? আমাৰ ঘৰত। কি কৰিব আহিছে? ঈদ খাব আহিছে। ঈদ খাব আহিছে ন? তুমি আপুনি কিয় যোৱা নাই? মই এতিয়া যাম। অঁ, এতিয়া যাবা ন? খালি কিমান মৰম লাগে ন, কিউটি লাগে, কিউটি লাগে। চাওঁ অঁ, এতিয়া মামীয়ে দিছে মোৰ। পিন্ধিব ন ঈদত? অঁ। আৰু পাইজামাটো দেখাই দিয়াচোন, ইমান ধুনীয়া। এইফালে দেখো, এইফালে। অঁ, ৱাও, পাটিয়ালা হয় ন এইটো? পাটিয়ালা হয়। আৰু দুপাট্টাটো চাওঁ। দুপাট্টাটো গল্ডেন, উম, মোৰ ফেভৰেট কালাৰ হয়। তাই কাপোৰযোৰ পিন্ধিলে ইমান ধুনীয়া লাগিছে। লগতে মই ছাইডত পিং লগাই দি আছোঁ। তাইও ৰেডি হৈ গ'ল, এতিয়া গৈ আছে খুৰা খুৰীৰ ঘৰত দেখা কৰিব। ঈদৰ দিনাখন ৰাতিপুৱাই চব বস্তু বনোৱা হৈ যায়। আৰু ইয়াতে আছে আলু ভাজি, লগতে আছে চালাড, বিলাহী এনেকৈ কাটা আছে, নেমু, তিয়ঁহ, পিঁয়াজ। আৰু ইয়াত আছে লোকেল মুৰ্গী আছে, চিকেন আছে, বুটৰ দালি আছে আৰু বাচমতি চাউলৰ ভাত আছে। আৰু ইয়াত আছে পোলাও। এইখিনি বনাইছে আৰু আমি চবেই মিলি কেনে খাম। লগতে আছে পেহী ল'ৰাহঁত আছে, খুৰা ল'ৰাহঁত চবেই আহিছে, একেলগে খাম আৰু। আৰু এইজনী মোৰ খুৰা ছোৱালী হয়, আফৰিন। আৰু খুৰা ল'ৰা আছে জুনেইদ, আৰু আৰবাজ আছে খুৰাৰ ল'ৰা। তাই সন্ধিয়া টাইমত আহিছে আৰু খাই আছিল সিহঁতে।
বাকী আছে চাহ খালোঁ যে কাৰণে ৰখি আছিলোঁ তো আশা কৰিছোঁ আপোনালোকে ভাল লাগিছে বহুত ধুনীয়াকৈ তাই মেহেন্দি লগাই আছোঁ আৰু এটা হাতত লগাই আছোঁ এতিয়া পিছত খুৰা ঘৰৰ পৰা আহি গ'লোঁ মেহেন্দি লগালোঁ চাওক মোৰ কালাৰটো ইমান ধুনীয়া হৈছে থেংক ইউ ফ্ৰেণ্ড ইমান ধুনীয়াকৈ মেহেন্দি লগোৱাৰ বাবে আৰু এইটো হাততো চাওক ধুনীয়া কালাৰ হৈছে খুব ভাল লাগিল আৰু মানে বহুত দিন হৈছে মেহেন্দি লগাব পৰা নাই যোৱা ঈদতো লগাব পৰা নাই কাৰণ ঈদৰ আগতে ঈদৰ দিনাখন বহুত কাম থাকে পিছত চবেই সুধি আছিল মোক যে মেহেন্দি কিয় লগোৱা নাই বা তো ভাবিলোঁ ময়ো লগাওঁ চবেই লগাইছে তো ভাল লাগিছে মেহেন্দি লগাই থেংক ইউ ফ্ৰেণ্ড আৰু অহাৰ পিছত আকৌ সৰু খুৰাহঁতে ইয়াতে ভাত চাত খালে একেলগে ভাত চাত খালোঁ আৰু ভিডিঅ' কৰা নহ'ল আশা কৰিছোঁ ভিডিঅ'টো চাগে আপোনালোকে ভাল পাইছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে বাই বাই টেক কেয়াৰ